নমস্কাৰ বন্ধুসকল, আজি আমি মেট্ৰিক পৰীক্ষা 2019 অৰ্থাৎ SSLC 2019 ৰুটিন কিদৰে ডাউনলোড কৰিব পাৰি সেই বিষয়ে জানো আহক। ইয়াৰ বাবে আপোনালোকক লৈ যাওঁ মোৰ মোবাইল স্ক্ৰীনলৈ। বন্ধুসকল, তোমালোকৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'বা। UC ব্ৰাউজাৰ, ক্ৰোম নহলে গুগল। মই গুগলত ওপেন কৰি দেখাই আছো। গুগলত তোমালোকে SSLC 2019 ৰুটিন ক্লিক কৰি দিবা। ৰুটিন ক্লিক কৰিলে বহুত কেইটা সাইট ওপেন হৈ যাব। ইয়াৰ তোমালোকে 4 নম্বৰত এইটো jobassam.in ৰ পৰা এই ওয়েবসাইটত ক্লিক কৰিবা। ক্লিক কৰিলে এইটো ওয়েবসাইট ওপেন হৈ যাব। ইয়াত দেখাৱা আছে কোন তাৰিখৰ পৰা এক্সাম আছে আৰু তললৈ নামি আহিলে ইয়াত কিমান নম্বৰ কোনটো সাবজেক্টৰ পৰা কিমান নম্বৰ আহিব এটো দিয়া আছে আৰু এখন ৰুটিন ইয়াৰ পৰা তোমালোকে লিখি ল'ব পাৰিবা তোমালোকৰ নিজৰ নিজৰ সাবজেক্ট যোন কেটা আছে আৰু তললৈ আহিলে ইয়াত তোমালোকে সেবা SSLC ৰুটিন 2019 ডাউনলোড কৰিব পাৰিবা। JPG PDF টো নহব, JPG টো হ'ব। এটো ক্লিক কৰি দিবা। এনে ধৰণৰ এখন পেজ ওপেন হৈ যাব। ইয়াত তোমালোকে অলপ টাচ কৰি দিলে ডাউনলোড ইমেজ বুলি আহিব। তাত ক্লিক কৰি দিলে ইমেজটো ডাউনলোড হৈ যাব, নহলে ওপৰৰ পৰা তোমালোকে যায় এটো ডাউনলোড হৈ গৈছে। এটো ওপেন কৰি চাব পাৰা। এইখন 2019 SSLC এক্সামৰ ৰুটিন। তো বন্ধুসকল, ভিডিওটো এইখিনিতে সমাপ্ত কৰিছো। ধন্যবাদ।